মানৱতাৰ প্ৰতি তেওঁ মানৱ নাই তেওঁ মানুহৰ নামত এটা দানৱৰ যি কাম তেওঁ কৰি আছে আমি গোৱালপাৰা উচ্ছেদিত পৰিয়ালসকলক সন্মুখৰ পৰাই আমচুৰ কেন্দ্ৰীয় নেতৃত্ব বিশেষকৈ আমচুৰ মাননীয় সভাপতিৰ নেতৃত্বত এখন জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় সমিতিৰ নেতাবৃন্দ আৰু জিলা সমিতিখনে দুখৰ সময়ত আমি আছোঁ আজিও আমচুৰ কেন্দ্ৰীয় সমিতি শক্তিশালী এটা দল এটিয়ে খাদ্য সামগ্ৰী লৈ এই দুৰ্গতসকলৰ ওচৰত আমি এটা খবৰ ল'বলৈ আহিছোঁ আৰু দুৰ্গতসকলে কেনেকৈ ইয়াত বসবাস কৰিব আছে এইখিনিকে চালোঁ চাই আমি দেখিছোঁ চকু দৌনি কৰিছে গৰাকীয়ে উচ্ছেদৰ পিছত ইয়াৰ গোৱালপাৰা এই স্থলী ভ্ৰমণ কৰি গ'লগৈ কিন্তু মুখ্যমন্ত্ৰীভাৱে এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত তেওঁ ৰাজ্যখনৰ এখন মুখ্যমন্ত্ৰী আৰু এইবোৰ ভাৰতীয় নাগৰিকে তেওঁলোকৰ ভূমি নাই বা চৰকাৰী ভূমি তেওঁলোকে আছে চৰকাৰৰ ভূমি লাগে নিশ্চয় লৈ ল'ব কিন্তু এই মানুহবিলাকক এনেকৈ তিলকৈ এনেকৈ উচ্ছেদ কৰি হত্যা কৰিব চেষ্টা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু আমি এটা কথা কৈছোঁ অসমৰ সংখ্যালঘু জনসাধাৰণে বহুত পৰীক্ষা আছে সেই আটাইতকৈ শক্তিশালী পৰীক্ষা আছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীটো অসমৰ সংখ্যালঘু মানুহখিনিয়ে পাছ কৰাৰ পিছত তেওঁলোকে দেশৰ যিটো মৌলিক অধিকাৰ অন্ন বস্ত্ৰ বাসস্থান এই মৌলিক অধিকাৰ চৰকাৰখনে পুনৰ বাৰে আঘাত আনিছে খৰ্ব কৰিব চেষ্টা কৰিছে কিন্তু আপোনালোকৰ জৰিয়তে আমি কওঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তেওঁ নাম উঠিব দেশৰ সংবিধানৰ তেওঁলোকৰ এটা অধিকাৰ আছে মৌলিক অধিকাৰ আছে অধিকাৰ খবৰ কৰি তাৰমানে তেওঁলোকৰ অধিকাৰ সংকুচিত কৰা হ'ল নহয় সংকুচিত কৰা হ'ল অসমৰ সংখ্যালঘু মানুহক তৃতীয় শ্ৰেণীৰ নাগৰিক কৰিব চেষ্টা কৰিছে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাটো আপোনালোকৰ জৰিয়তে আমি স্পষ্ট আপোনাক ক'ব বিচাৰোঁ আপুনি গণতান্ত্ৰিকভাৱেহে নিৰ্বাচিত আপুনি ইয়াত হিটলাৰী শাসন চলাব নোৱাৰিব আপোনাৰ ভূমি আপুনি লৈ লওক কিন্তু এটা কথা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কিন্তু বাৰে কৈছে চৰকাৰ ভূমি চৰকাৰে কিন্তু ল'ব পাৰে তাত কোনো দল সংগঠনে কোনো আপত্তি নাই কোনো বিৰোধ নহয় কিন্তু যিসকল প্ৰকৃত ভাৰতীয় মানুহৰ যাৰ য'ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যিয়ে পাছ কৰিলে তেওঁলোকৰ চৰকাৰে আগত সংস্থাপন কৰিলে তাৰপিছতে তেওঁলোকে উচ্ছেদ কৰিব লাগে তাকে নকৰি আগদিনাখন জাননী দুদিনৰ আগত জাননী পিছদিনা ডাঙৰ এটা ফলক তোলা পিছদিনা শক্তিশালী বুলডোজাৰ লৈ মানুহক উচ্ছেদ কৰিলে উচ্ছেদ কৰি কি ক'ব বিচাৰিছে এই উচ্ছেদ কৰি এটাই কোনো পৰিকল্পনা কিন্তু নাই আজি অসমৰ ৰাইজে কিন্তু অসমৰ এই চৰকাৰখনক কিন্তু প্ৰশ্ন কৰিছে হাছিলা বিলত যে আপোনাক উচ্ছেদ কৰিলে আপোনালোকৰ পৰিকল্পনা কি কোনধৰণৰ এতিয়া পৰিকল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আভুৱা ভাৰি কথাবিলাক কৈ আছে আমি আপোনালোকৰ জৰিয়তে স্পষ্ট কৰিব বিচাৰিছোঁ আমাৰ এটা আমি গোন্ধ পাইছোঁ আমি চৰকাৰখনৰ কিছুমান কুটিল কাম কাজ আমি গোন্ধ পাইছোঁ এই মাটিৰ দুখীয়া মানুহৰ পৰা কাঢ়ি পেলাই পুঁজিপুতি পেট ভৰাব চেষ্টা কৰিছে মুখ্যমন্ত্ৰী সাংগু পাংগু মুখ্যমন্ত্ৰীৰ লগত থকা ব্যৱসায়িক কিছুমান সম্পৰ্কে বন্ধুক এই মাটি দিবৰ চেষ্টা কৰিব পাৰে আৰু লগে সেয়েহে মুখ্যমন্ত্ৰী কিন্তু এই আপোনালোকৰ এই গোৱালপাৰা জিলাৰ পৰা এটা কিন্তু কথা কৈছিলে যে চাওক গোৱালপাৰা উচ্ছেদিত মানুহে তেওঁ গামোচা পিন্ধাইছে উচ্ছেদিত মানুহৰ ভুল নাই কোনোবা দুইজন নেতাৰ কাৰণে ভুল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উচ্ছেদিত মানুহৰ ভুল নাছে সেইটো যে আপুনি যিবিলাকে গামোচা সেইটো বোধহয় আমাক লাগিছে কোনোবা ফিটিং এখন গামোচা কোনোবা নেতাৰ কোনোবা যিবিলাকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কোনোবাই অসম গণৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে সম্পৰ্ক দীৰ্ঘদিন ধৰি ৰাখিবৰ কাৰণে নিজৰ ব্যক্তিগত লাভৰ কাৰণে এই নিষ্পেষিত নিৰ্যাতিত মানুহখিনিক বাৰে ব্যৱহাৰ কৰিব সেইসকলক কিন্তু সকীয়াই দিছোঁ কিন্তু গতিকে এনেকৈ ধৰণে উচ্ছেদ কৰি অসমৰ তেওঁ ২৬ পুনৰ তেওঁ ছবি সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে গতিকে আমি আপোনালোকৰ জৰিয়তে স্পষ্ট কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক বিৰোধ নকৰিম যিহেতুকে অসাংবিধানিক অমানৱীয় যিবিলাক বাছি কৰা উচ্ছেদ আমচুৱে সেনে উচ্ছেদ সদায় বিৰোধ কৰিব লগে আপোনালোকৰ জৰিয়তে আমি পুনৰ এটা স্পষ্ট আমি ক'ব বিচাৰিছোঁ এইসকল প্ৰকৃত যিখনে ভূমিহীন মানুহ এওঁলোকক যেতিয়ালৈকে সংস্থাপন নকৰিব আমচুৰ যে আজি আমি খাদ্য সামগ্ৰী বিতৰণ কৰিব পাৰিছোঁ কিন্তু আমচু শক্তিশালী গণ আন্দোলনৰ সন্মুখীন হৈ যাব ৰাজ্য চৰকাৰ যিকোনো সময়ত প্ৰস্তুত থাকিব আমি জনাই দিছোঁ আপোনালোকক সকীয়াই দিছোঁ।